হেল্ল' দোস্ত, কি খবৰ আপোনালোকৰ? বলকচোন আজি পনীৰ ৰেচিপি এটা বনাইছোঁ, তাকে চাওঁ। মহিমাদি চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। ধুনীয়াকৈ আলুকেইডোখৰ ফ্ৰাই কৰি লৈছোঁ। একদম সাধাৰণ ৰেচিপি হয়, সহজতে হৈ যায়। মই প্ৰায় এনেকৈ বনাওঁ, আপোনালোকে ভিডিঅ'টো চাই থাকিব। ফ্ৰাই কৰি হৈ গ'ল। এতিয়া পিঁয়াজখিনি ভাজি ল'ম ৰঙা হৈ যোৱাকৈ। মোৰ ভিডিঅ'টো যদি চাই ভাল লাগে আপোনালোকৰ লাইক কৰিব। পিঁয়াজখিনি ভাজি হৈ গ'ল, তেজপাত কেইখিলা দি লৈছোঁ। ধনিয়া পাউডাৰ, জিৰা পাউডাৰ আৰু মিট মছলা, পনীৰ মছলা মিক্স কৰি কিনে তাত দিছোঁ। তাৰপিছতে বিলাহীও দি দিছোঁ একেলগতে। নতুন চেনেল হয়, আপোনালোকে সকলোৱে ছাবস্ক্ৰাইব কৰি ল'ব। ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই। অলপ হালধি দিছোঁ। ধুনীয়াকৈ ভাজি হৈ গ'ল, বিলাহীখিনি গলি গৈছে দেখিছে আপোনালোকে। এতিয়া অলপ নিমখ দি লৈছোঁ সোৱাদ অনুসৰি। এতিয়া মটৰখিনি দি অলপ দেৰি ভাজি ল'ম। একেবাৰে কম সময়ৰ ভিতৰতে আপোনালোকে চব্জি বনাব পাৰিব, পনীৰখিনি ফ্ৰাই নকৰাকৈ। এতিয়া ফ্ৰাই কৰি থোৱা আলুকেইডোখৰ দি লৈছোঁ। এতিয়া পনীৰকেইডোখৰ দি দিছোঁ, অলপ দেৰি ভাজি ল'ম। অলপ দেৰি ভাজি লৈছোঁ। মোৰ ভিডিঅ'টো যোনে যোনে চাই আছে সকলোৱে ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো দবাই অল কৰি দিব, তেতিয়াহে মোৰ আহিবলগীয়া ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকিব। এতিয়া অলপ পানী ঢালি দিছোঁ। এতিয়া ঢাকন মাৰি অলপ দেৰি উতলিবলৈ দিম, কিন্তু ভিডিঅ'টো অলপ স্কিপ কৰি দিম, দীঘল হৈ গৈছে যিহেতু ভিডিঅ'বিলাক। অলপ চুটিকৈ দিবলৈ চেষ্টা কৰিছোঁ। অলৰেডি হৈছে আৰু অলপ দেৰি পিছতে নমাই দিম। ধনিয়া অলপ দি লৈছোঁ, এতিয়া নমোৱাৰ পিছতো দিম, এতিয়া অলপ দিছোঁ। আপোনালোকে এনেকৈ এদিন বনাই খাই চাবচোন।
আৰু মোৰ ভিডিঅ'ত কমেণ্ট কৰিব আপোনালোকে কেনেকুৱানো হ'ল। খাবলৈ খুব টেষ্টি হয়। অলৰেডি ৰেডি হৈ গৈছে।